নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ষষ্ঠীৰ পৰা দশমীলৈ এই দুৰ্গা পূজাৰ সময়ছোৱাত যদি আপোনালোকে এই নিয়মকেইটা মানি চলিব পাৰে, তেন্তে বছৰটো আপোনাৰ কাৰণে মংগলময় হ'ব। আহক বন্ধু বান্ধৱীসকল, সকলো কথা জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হৈছে যে ৰাতিপুৱা শুই উঠাৰ পিছত গংগা স্নান কৰক। যদিহে গংগা নাথাকে, 3 বাৰ পানী মূৰলৈ ছটিয়াই মা গংগাৰ নাম স্মৰণ কৰক। বন্ধু বান্ধৱীসকল, 2 নম্বৰ কথাটো হৈছে যে দুৰ্গা পূজাৰ সময়ছোৱাত প্ৰত্যেক দিনে 108 বাৰ মা দুৰ্গাৰ নাম স্মৰণ কৰক। ইয়াৰ ফলত সকলো ধৰণৰ বাধা বিপত্তি নাইকিয়া হয়। বন্ধু বান্ধৱীসকল, 3 নম্বৰ কথাটো হৈছে যে নিজৰ ঘৰখন দুৰ্গা পূজাৰ সময়ছোৱাত আলোকিত কৰি ৰখাৰ চেষ্টা কৰক। এনে কৰিলে মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, 4 নম্বৰ কথাটো হৈছে দুৰ্গা পূজাৰ সময়ছোৱাত নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু ষষ্ঠীৰ দিনাখন ষষ্ঠী দেৱীৰ পূজা অৰ্চনা কৰি সন্তানৰ মংগল কামনা। বন্ধু বান্ধৱীসকল, 5 নম্বৰ কথাটো হৈছে যে দুৰ্গা পূজাৰ সময়ছোৱাত মা দুৰ্গাৰ শ্ৰীচৰণত পদুম ফুল, শেৱালি ফুল, নাৰ্জী, অপৰাজিতা আদি অৰ্পণ কৰক আৰু মা দুৰ্গাৰ শ্ৰীচৰণত আশীৰ্বাদ লওক। এনে কৰিলে মা দুৰ্গাৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰ্ষিত হ'ব। বন্ধু বান্ধৱীসকল, 6 নম্বৰ কথাটো হৈছে দুৰ্গা পূজাৰ সময়ছোৱাত চণ্ডীপাঠ কৰা বা শুনা অত্যন্ত মংগল, কাৰণ এই চণ্ডীপাঠ কৰিলে পূজাৰ সকলো ত্ৰুটি দূৰ হয় আৰু মনোবাঞ্ছা পূৰ্ণ হৈ লগতে মাৰ আশীৰ্বাদ লাভ কৰে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। জয় আই অসম।